নমস্কাৰ বন্ধুসকল পুনৰবাৰ স্বাগতম জনাইছো লেটস লাৰ্ন ইউটিউব চেনেলটোলৈ আগৰ দৰে পুনৰবাৰ ইনফৰ্মেটিভ এটা ভিডিঅ' লৈ আহিছো আপোনালোকৰ সহায়ৰ বাবে প্ৰতিজন ছাত্ৰ ছাত্ৰীৰ বাবে অৰ্থাৎ প্ৰথমৰ পৰা যিসকল ছাত্ৰ ছাত্ৰীয়ে হায়াৰ ছেকেণ্ডেৰীলৈকে পঢ়ি আছে অৰ্থাৎ উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষলৈকে সেইসকল ছাত্ৰ ছাত্ৰীৰ বাবে অতি ভাল খবৰ যোৱা ডিচেম্বৰ মাহৰ ২৬ তাৰিখে নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেলত অৰ্থাৎ চেণ্ট্ৰেল যিটো স্কলাৰশ্বিপ পৰ্টেল তাত আমাৰ OBC আৰু SC ST ছাত্ৰ ছাত্ৰীৰ কাৰণে স্কলাৰশ্বিপ মুকলি কৰি দিলে এতিয়া আপোনালোকে গম পাইছে যে প্ৰথম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে যিসকলে পঢ়ি আছে সেইসকলে এই স্কলাৰশ্বিপ লাভ কৰিব এতিয়া কেনেদৰে এপ্লাই কৰিব আৰু কি তাৰিখলৈকে আবেদন কৰিব পাৰিব সকলোবোৰ ডিটেইলছ লৈ আহিছো এই ভিডিঅ'টোত মাত্ৰ এটাই অনুৰোধ যদি ভিডিঅ'টো চাই ভাল পায় শ্বেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' পুনৰ পাবলৈ হ'লে বেল আইকনটো টিপিবলৈ নাপাহৰিব আহক আমি ভিডিঅ'টোৰ মাজলৈ সোমাই যাওঁ সম্পূৰ্ণ স্কিপ নকৰাকৈ ভিডিঅ'টো চাব যদি স্কিপ কৰে আপোনালোকৰ প্ৰয়োজনীয় যিবোৰ তথ্য সেইবোৰ থাকি যাব আহক প্ৰথমতেই আপোনাক কি ডকুমেণ্টছ লাগিব এই স্কলাৰশ্বিপ এপ্লাই কৰিবৰ বাবে এই সম্পূৰ্ণ তালিকা আপোনালোকৰ বাবে মই প্ৰস্তুত কৰি দিছোঁ প্ৰথমতে লাগিব বেংক পাছবুক সেই ছাত্ৰ বা ছাত্ৰীগৰাকীৰ আধাৰ কাৰ্ড লাগিব ইনকম চাৰ্টিফিকেট লাগিব ইনকম চাৰ্টিফিকেট হ'ব দেউতাকৰ ভাগৰ আৰু কাষ্ট চাৰ্টিফিকেট সেই ছাত্ৰ বা ছাত্ৰীজনৰ তাৰ পাছত যেতিয়া আপুনি এই চাৰিটা ডকুমেণ্টছ আপোনাৰ যোগাৰ হৈ যাব তাৰ পাছত আপুনি কি কৰিব লাগিব আপুনি আপোনাৰ গুগল ক্ৰম ব্ৰাউজাৰ যিকোনো এটা ব্ৰাউজাৰত আপুনি টাইপ কৰিব লাগিব NSP অৰ্থাৎ নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেল আৰু এইটো চাৰ্চ কৰি দিব সাৰ্চ কৰাৰ লগে লগে আপোনাৰ সন্মুখত এনেকুৱা এখন উইণ্ডো আহি পৰিব প্ৰথমতে আহিব নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেল হোম সেইটো ক্লিক কৰি দিব আৰু যেতিয়াই ক্লিক কৰি দিব এনেকুৱা এখন উইণ্ডো খোল খাব আৰু সম্পূৰ্ণ পৰ্টেলটো আপোনাৰ সন্মুখত আহি যাব ইয়াৰে যিটো দেখিছে এপ্লিকেণ্ট কৰ্নাৰত গৈ পেলাই আপুনি লগইনৰ তলতে যিটো নিউ ৰেজিষ্ট্ৰেশ্যন সেইটোত গৈ আপুনি ক্লিক কৰিব লাগিব আপোনাৰ তাত ক্লিক কৰাৰ লগে লগে আপোনাৰ যিটো পেজ খোল খাই আহিব একাডেমিক ইয়েৰ 2023-24 বুলি ওলাই যাব আৰু তাত আপোনাৰ যি দুটা টিক মাৰ্ক দেখিছে তলত আণ্ডাৰটেকিং সেই দুটা টিক মাৰ্ক ক্লিক কৰি পেলাই কণ্টিনিউ কৰিব আৰু আপোনাৰ মোবাইল নম্বৰটো দিবলৈ আহিব মোবাইল নম্বৰটো দিয়াৰ লগে লগে গেট OTP অপশ্যনটো ক্লিক কৰাৰ লগে লগে আপোনাৰ মোবাইল নম্বৰত এটা OTP যাব আৰু সেই OTPটো আপুনি তাত ফিল আপ কৰি দিব লাগিব আৰু ছাইডত থকা যিটো ৰেড কালাৰ কেপচা দেখিছে সেই কেপচাটো তাত ফিল আপ কৰি পেলাই ভেৰিফাই অপশ্যনটো ক্লিক কৰিব লাগিব দেখা পাইছে মই কেপচাটো ক্লিক কৰিছোঁ লিখি দিছোঁ লিখি পেলাই এতিয়া ভেৰিফাই অপশ্যনটো ক্লিক কৰি দিম তেতিয়া আপোনাৰ সম্পূৰ্ণ যিখন এখন বেলেগ এখন পেজ আহি যাব এইখনৰ আধাৰ নম্বৰ দিবলৈ খুজিব আই এগ্ৰি যিটো বাটন সেইটো ক্লিক কৰি আই এগ্ৰি বটনটো ক্লিক কৰি আধাৰ নম্বৰটো দি পেলাই তাত গেট OTP অপশ্যনটো ক্লিক কৰিব লাগিব আৰু গেট OTP অপশ্যনটো ক্লিক কৰাৰ লগে লগে আপোনাৰ আধাৰ কাৰ্ডৰ যিটো মোবাইল নাম্বাৰ দিয়া আছে সেই মোবাইল নাম্বাৰত এটা OTP আহিব আৰু সেই OTPটো আপুনি ফিল আপ কৰি আকৌ ছাইডত থকা ৰঙা কেপচাকেইটা আপুনি কি কৰিব লাগিব ফিল আপ কৰিব লাগিব যদি কেপচাকেইটা টান হয় তেতিয়াহ'লে বেলেগ কেপচা দি পেলাই ভেৰিফাই কৰিব আৰু আপোনাৰ সন্মুখত এনেকুৱা এখন স্ক্ৰীন আহি পৰিব আৰু ইয়াত সম্পূৰ্ণ ডাটাখিনি আপোনাৰ দেখা যাব আধাৰ কাৰ্ডৰ পৰা এইখিনি ইয়াৰ লগত কানেক্ট হ'ব আৰু আধাৰ কাৰ্ডৰ পৰা কানেক্ট হোৱাৰ পিছত আপুনি তলৰ অপশ্যনত গৈ এণ্টাৰ ফলোয়িং ডিটেইলছ দেখিছে তাত স্কলাৰশ্বিপ টাইপ কোনটো লাগিব ইনচেণ্টিভ নে স্কলাৰশ্বিপ চিলেক্ট কৰক প্ৰি মেট্ৰিক নে পোষ্ট মেট্ৰিক চিলেক্ট কৰক নিজৰ নাম দেউতাকৰ নাম মাকৰ নাম ইমেইল ID সকলোখিনি ফিল আপ কৰি আকৌ পুনৰ সেই ৰেড কালাৰ যিকেইটা কেপচা সেই কেপচাকেইটা ফিল আপ কৰি আপুনি কি কৰিব লাগিব ৰেজিষ্টাৰ যিটো অপশ্যন সেই ৰেজিষ্টাৰ অপশ্যনটোত ক্লিক কৰিব লাগিব এনেদৰে ৰেজিষ্টাৰ হৈ যাব আৰু মেছেজ এটা আহিব পপ আপ এটা ইউ হেভ ছাকচেছফুলি ৰেজিষ্টাৰ্ড তাৰ তলত দেখিছে যিটো ব্ৰাউন কালাৰ টাইপ অৰেঞ্জ কালাৰ টাইপ আহিছে সেই তাত আপুনি ক্লিক কৰিব লাগিব ক্লিক কৰাৰ লগে লগে তাত আহিব ৰেজিষ্ট্ৰেশ্যন ID আৰু পাছৱৰ্ড যিটো আপোনাৰ মোবাইলত ইতিমধ্যে চেণ্ড হৈ গৈছে দেখিছে স্ক্ৰীনত মোৰ মোবাইলত চেণ্ড হোৱা মেছেজটো মই দেখাই থৈছোঁ সেই ৰেজিষ্ট্ৰেশ্যন ID আৰু পাছৱৰ্ড দি আপোনাৰ কেপচাটো ফিল কৰি লগ ইন কৰিব লাগিব এতিয়া লগ ইন কৰিলে মূল পেজটোলৈ আপুনি সোমাই যাব পাৰিব এতিয়া মূল পেজটোত সোমোৱাৰ লগে লগে OTP এটা আহিব আপুনি যিটো মোবাইল নাম্বাৰ দিছিলে সেই মোবাইল নাম্বাৰটো আহিব সেই OTPটো ফিল আপ কৰি কনফাৰ্ম কৰিব তাৰপিছত এটা নিউ পাছৱৰ্ড দিবলৈ আহিব সেই পাছৱৰ্ডটো আপুনি নিজৰ অনুযায়ী দিব য'ত কেপচাও থাকিব আৰু কনফাৰ্ম কৰি পেলাই ক্লিক কৰিব তেতিয়া আপোনাৰ সম্পূৰ্ণ এপ্লিকেশ্যন ফৰ্মখন আহি যাব হোম বটনটো দেখিছে লেফ্ট ছাইডত তাৰ তলত এপ্লিকেশ্যন ফৰ্ম সেইটো ক্লিক কৰিব তেতিয়াই আপোনাৰ সম্পূৰ্ণ
এপ্লিকেশ্যন ফৰ্মখন আপোনাৰ সন্মুখত আহি পৰিব। ইয়াত আপোনাৰ ফেমিলি ইনকম দিব লাগিব, কমিউনিটি দিব লাগিব, তাৰপিছত ৰিলিজন দিব লাগিব। তাৰ আটাইতকৈ ডাঙৰ কথাটো হ'ল যিটো একাডেমিক ডিটেইলছ, তাত ক্লিক কৰাৰ লগে লগে আপোনাৰ ইনষ্টিটিউশ্যনখন কোনখন স্কুলত পঢ়ি আছে ল'ৰা বা ছোৱালীটোৱে, সেই ইনষ্টিটিউশ্যনখন ছিলেক্ট কৰিবলৈ আহিব। এতিয়া আপুনি নিজৰ ৰাজ্যখন ছিলেক্ট কৰক, তাৰপিছত আপোনাৰ ডিষ্ট্ৰিক্টখন ছিলেক্ট কৰক। ছিলেক্ট কৰি পেলাই গেট ইনষ্টিটিউশ্যন লিষ্টত ক্লিক কৰাৰ লগে লগে আপোনাৰ গোটেই জিলাখনৰ ইনষ্টিটিউশ্যন যিমানবোৰ আছে সকলো ওলাই যাব। আৰু চাৰ্চ যিডাল অপশ্যন দেখিছে তাত লিখি দিয়ক নামটো স্কুলখনৰ, আৰু তাত বটনটো ক্লিক কৰি ছিলেক্ট কৰক। ছিলেক্ট কৰাৰ পিছত আপোনাৰ এডমিশ্যন ইয়েৰ কেতিয়া হ'ব, এইবছৰ যিহেতু 2023, ৰোল নং দিব, প্ৰেজেণ্ট ক্লাছ কোন ক্লাছত পঢ়ি আছে, 1, 2, 3, 4 যিয়ে নহওক সেইকেইটা ছিলেক্ট কৰিব। স্কুলখন কিমানলৈকে আছে তাত সেই ভিত্তিতে ক্লাছখিনি ওলাব। প্ৰেজেণ্ট ক্লাছ ডেট কেতিয়াবা ষ্টাৰ্ট হৈছে, এপ্ৰিল 2023 পৰা আৰম্ভ হৈছে, 1 এপ্ৰিল 2023 দিব। তাৰপিছত মোড অফ ষ্টাডি ৰেগুলাৰ, তাৰপিছত লাষ্ট এক্সামিনেশ্যন কি পাছ কৰিছে আহিয়ে যাব। পাছিং ইয়েৰ, পাছিং পাৰ্চেণ্টেজ দিব লাগিব, যোৱা বছৰ 2022 চনত কিমান পাৰ্চেণ্টেজ পাইছিলে। গাৰ্জেন নেম দিব নিজৰ, তাৰপিছত মেৰিচিয়েল ষ্টেটাছ সেইটো হৈছে আনমেৰিড, আৰু কি কৰে অভিভাৱকে। যদি এইকেইটা অপশ্যন নাপায় আদাৰ দিব, আদাৰ দি পেলাই আপুনি ছেভ এণ্ড কণ্টিনিউ যিটো বাটন সেইটো ক্লিক কৰিব একেবাৰে তলত থকা। তেতিয়া আপুনি নেক্সট পেজলৈ যাব পাৰিব। আৰু নেক্সট পেজত আপোনাৰ মই যি 4টা ডকুমেণ্টছ আপোনাক কৈছিলোঁ লাগিব বুলি, সেই 4টা ডকুমেণ্টছ আপুনি আপলোড কৰিব লাগিব। তাৰ আগত হোম ডিষ্ট্ৰিক্ট দি ল'ব আৰু হাউচ নম্বৰ আৰু পিনক'ড দিব, আৰু সেই 4টা ডকুমেণ্টছ আপলোড কৰি ছেভ এজ ড্ৰাফ্ট বুলি আহিছে। যিহেতু মোৰ এইজটো ডাঙৰ সেইকাৰণে ওলোৱা নাই। আৰু যদি বাকীখিনি ভাল পাইছে তেতিয়াহ'লে সম্পূৰ্ণ চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু লাইক এটা কৰিবলৈ নাপাহৰিব, শ্বেয়াৰ কৰিব, আৰু আপোনালোকে এনেদৰে ছাবমিট কৰিব পাৰিব। কিবা যদি অসুবিধা পায় মোৰ কমেণ্ট বক্সত কমেণ্ট কৰিব। নেক্সট মই আপোনালোকক সেই সম্পৰ্কত আলোচনা কৰিম। ধন্যবাদ। চি ইউ নেক্সট ভিডিঅ'।